হাগ্ৰামা মহিলাৰ ডুবিবলৈ যোৱা নাও ডুব মাৰিবলৈ গৈ আছে সেইকাৰণে তেওঁ আমাৰ কাৰণে একো ফেক্টৰ নহয় তেওঁ কেণ্ডিডেট দিব হয়তো লাষ্টত নিদিবগৈ পাৰে এতিয়ালৈকে দিম বুলি কৈ আছে হয়তো নিদিবও পাৰে দিলেও আমি তেওঁক আমাৰ ফেক্টৰ হিচাপে ভবা নাই আৰু তেওঁ আমাক একো ক্ষতি কৰিব নোৱাৰে বিজেপি বা ইউপিবিলাকক তেওঁ ক্ষতি কৰিব লোকসভা নিৰ্বাচন আমাৰ এপ্ৰিলৰ ভিতৰত হ'ব এতিয়ালৈকে ডেট আমি জনা নাই কিন্তু নিৰ্বাচনটো হ'ব গোটেই বিটিআৰ অঞ্চলত আমাৰ দুটা সমষ্টি হ'ব এটা কোকৰাঝাৰ সম্পূৰ্ণ কাউন্সিল এৰিয়াৰ ভিতৰত হ'ব আৰু এটা হ'ল ওদালগুৰি দৰং ওদালগুৰি এটা সমষ্টি আৰু ইয়াত আধা বিটিআৰ অঞ্চল আধা বিটিআৰ অঞ্চলৰ বাহিৰৰ সমষ্টি আৰু দুটা সমষ্টিত আমি বিশেষকৈ ইউপিপিএল প্ৰত্যক্ষভাৱে জড়িত হয়তো এই দুটা সমষ্টিৰ বাহিৰত আমাৰ কিছু অৰিহণা থাকিব কিন্তু এই দুটা সমষ্টি আমাৰ যথেষ্ট দায়িত্ব থাকিব এতিয়া এই দুটাৰ ভিতৰত বিজেপি আৰু আমাৰ মাজত এটা আলোচনা চলি আছে কোনটো সমষ্টিৰ কাৰ কেণ্ডিডেট হ'ব এতিয়ালৈকে ফাইনেল হোৱা নাই আমি আলোচনা কৰিম আৰু আলোচনাৰ মৰ্মে বুজাবুজিৰ মাজত আমি কোনটো সমষ্টি ইউপিপিএলে খেলিব আৰু কোনটো সমষ্টি বিজেপিয়ে খেলিব সেইটো সিদ্ধান্ত লোৱা হ'ব সেইটোৱে এতিয়ালৈকে প্ৰাৰ্থী আমি ঘোষণা কৰা নাই কিন্তু য'তেই যি প্ৰাৰ্থী কিবা নেখেলক আমি বিজেপি এজিপি আৰু ইউপিপিএল এই তিনিটা ৰাজনৈতিক দল একেলগে কাম কৰিম আৰু আমি আশা কৰিছোঁ এই দুটা সমষ্টি আমাৰ বিজেপিৰে হওক বা ইউপিপিএলৰে হওক আমি জিতাই আনিবৰ কাৰণে সকলোৱে দেহেকে লাগে লোকসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰ আপোনালোকৰ কাৰণে কিবা প্ৰত্যাহ্বান হ'ব হাগ্ৰামা মহিলাৰ ডুবিবলৈ যোৱা নাও ডুব মাৰিবলৈ গৈ আছে সেইকাৰণে তেওঁ আমাৰ কাৰণে একো ফেক্টৰ নহয় তেওঁ কেণ্ডিডেট দিব হয়তো লাষ্টত নিদিবগৈ পাৰে এতিয়ালৈকে দিম বুলি কৈ আছে হয়তো নিদিবও পাৰে দিলেও আমি তেওঁক আমাৰ ফেক্টৰ হিচাপে ভবা নাই আৰু তেওঁ আমাক একো ক্ষতি কৰিব নোৱাৰে বিজেপি বা ইউপিবিলাকক তেওঁ ক্ষতি কৰিব বিটিআৰত আপোনালোকৰ নৱশৰণীয়া GSP জড়িত হৈ আছে এটাচ হৈ আছে কিন্তু নৱশৰণীয়া অকলে খেলিব এইবাৰ তাৰমানে GSP আৰু ইউপিপিএল বিভাজন হ'ল নেকি নাই নৱশৰণীয়া আচলতে GSP ইতিমধ্যে দুভাগ হৈ গৈছে নৱশৰণীয়া যোৱা এছেম্বলি নিৰ্বাচনৰ পৰাই যিটো মূল GSP তাৰ পৰা আঁতৰি গৈছে সেইকাৰণে যি GSP আমাৰ লগত এইটো চৰকাৰ আছে তেওঁলোক আমাৰ লগত থাকিব নিৰ্বাচনৰ সময়তে আমাৰ লগত সহযোগ কৰিব নৱশৰণীয়া যদি তেওঁৰ ফেকশ্যন যিটো আছে তেওঁ হয়তো খেলিব পাৰে নৱশৰণীয়া হয়তো আগতে যেনেকুৱা এটা বড়ো অবৰৰ সুবিধালৈ ইলেকশ্যনত জিকিছিল এইবাৰ সেই সুবিধাটো নাই কাৰণ এতিয়া বিটিআৰ অঞ্চলত বড়ো অবৰৰ স্থিতি নাই সেইকাৰণে নৱশৰণীয়ে খেলিব পাৰে ক'ব লগা আমাৰ একো নাই যিহেতু গণতান্ত্ৰিক দেশসকলে নিৰ্বাচন খেলাৰ অধিকাৰটো আছে তেওঁ খেলিব আমি খেলিব নালাগে বুলি নকওঁ তেওঁ খেলক কিন্তু হাৰা জিকাটো যিহেতু জনসাধাৰণৰ সমৰ্থনৰ ওপৰতে নিৰ্ভৰ কৰে আৰু বৰ্তমান চৰকাৰ বিটিআৰ অঞ্চলৰ যিখিনি চৰকাৰ আৰু যিখিনি ৰাইজ এই ৰাইজ ইউপিপিএল আৰু বিজেপিৰ যিটো যৌথ চৰকাৰ তাৰ প্ৰতি সদায় সমৰ্থন কৰি আহিছে যোৱা দুটা নিৰ্বাচনতো আৰু এইবাৰো তেওঁলোকে নিশ্চয় ইউপিপিএল আৰু বিজেপি যিটো যৌথ চৰকাৰৰ যিটো যৌথ প্ৰাৰ্থী তেওঁক সমৰ্থন কৰিব সেইকাৰণে নৱশৰণীয়াৰ আগৰ যিটো স্থিতি সেই স্থিতি এতিয়া নাথাকে আৰু তেওঁ জিকিব নোৱাৰে দৃঢ় বিশ্বাসী বাৰে বাৰে কৈ আছে তেওঁ জিকিবই নাই প্ৰতিজন কেণ্ডিডেটে নিজকে হাৰিব বুলি কেতিয়াও নকয় আৰু তেওঁ যিহেতু মানুহ সেইটো স্বভাৱে যে কোনো ব্যক্তিয়ে নিজকে হাৰিব বুলি কোনোদিন স্বীকাৰ নকৰে সেইকাৰণে নৱশৰণীয়ে সেইটো ক'ব তেওঁ স্বীকাৰ নকৰিব তেওঁ হাৰিব বুলি কিন্তু আমি ৰাইজে দেখি আছোঁ তেওঁৰ অৱস্থা কি আজি অৱৰহৰ কাৰণে দুখন কমিটি একত্ৰিত হৈ নৱশৰণীয়াক সমৰ্থন নকৰোঁ বুলি কৈছে তেতিয়াতো ভালেই হ'ব তেওঁৰ মানুহে তেওঁ যাৰ ওপৰত নিৰ্ভৰ কৰি যোৱা দুটা নিৰ্বাচন জিকিছে তেওঁলোকে যে আঁতৰি আহিছে আৰু তেওঁৰ কি স্থিতি থাকিব সেইটো ৰাইজে সকলোৱে অনুমান কৰিব পাৰে অস্তিত্ব নোহোৱা হ'ব নেকি অস্তিত্বটো এতিয়াই নাইকিয়া আচলতে নৱশৰণীয়াৰ মাত্ৰ MP হৈ আছে সেইকাৰণে স্থিতিত আছে নিৰ্বাচনত যেতিয়া তেওঁ হাৰিব তেওঁ অস্তিত্ব নাইকিয়া হ'ব আনকি যোৱাবাৰ যিটো হাইকোৰ্টৰ ৰায় সেই হাইকোৰ্টৰ ৰায়মতে তেওঁ SC নহয় বুলি ঘোষণা কৰিলে আৰু সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ইলেকশ্যন কমিশ্যনে যদি অৰ্ডাৰ দিয়ে তেওঁ ST হিচাপে খেলিব নোৱাৰে সাধাৰণ হিচাপে খেলিব পাৰিব কিন্তু ST
চিটত তেওঁ খেলিব নোৱাৰে এনেকৈ যদি এনেকৈ হ'বগৈ পাৰে এতিয়ালৈকে হোৱা নাই কিন্তু হ'বও পাৰে লাষ্ট মুহূৰ্তলৈকে যিয়ে নহওক তেওঁ খেলিব পাৰে কিন্তু খেলিলে তেওঁ জিকাৰ সম্ভাৱনা নাই আজি শালবাৰীত যিসমূহ কাম শিলান্যাস কৰা হ'ল এইসমূহ নিৰ্বাচনী কুচকাৱাজ নেকি নাই নিৰ্বাচনী বুলি নহয় আমি সেইটো নিৰ্বাচন বুলি ধৰা নাই যিহেতু এই কামখিনি হ'ব আৰু সেইকাৰণে এইখিনি কৰা হৈছে যে নিৰ্বাচন অহাৰ লগত বা নিৰ্বাচনৰ কিবাৰ লগত কোনো সম্পৰ্ক নাই কাম আৰম্ভ নহ'ব সেইকাৰণে শিলান্যাস কৰা হৈছে আৰু যিখিনি কাম সম্পূৰ্ণ হৈছে সেইখিনি আমি উন্মোচন কৰিছোঁ উদঘাটন কৰিছোঁ